BBD অনলাইন ট্ৰেইনিং প্ৰগ্ৰাম এটি ৱৰ্ক ফ্ৰম হোম মানে ঘৰত বহি কাম কৰা এটা ৱেবছাইট। এইটো তুমি কিয় কাম কৰিবা বা কিয় তোমাৰ ইণ্টাৰেষ্ট লাগিব সেই বিষয়ে কিছু কথা আমি শিকাম। যে তুমি কামৰ প্ৰতি কিয় ইণ্টাৰেষ্ট হ'বা বা আমি কিয় ইণ্টাৰেষ্ট হৈছোঁ এইটো কামৰ প্ৰতি, সেই বিষয়ে কিবা কথা তোমালোকক আজি ক'ম। যে আমি হেডলাইনটো দিছোঁ, আপুনি কিয় BBD অনলাইন ট্ৰেইনিঙত প্ৰগ্ৰামত কাম কৰিব। তে কাম কৰাৰ বাবে কিছু ইণ্টাৰেষ্ট থাকিব লাগিব বা লাভ থাকিব লাগিব, সেইকাৰণে থাকিলেহে তোমালোকে কাম কৰিব। তে কি লাভ আছে বা কি সুবিধা আছে BBD অনলাইন ট্ৰেইনিং প্ৰগ্ৰামত, মই আজি সেই বিষয়ে তোমালোকক কিছু কথা ক'ম। তে BBD অনলাইন ট্ৰেইনিং প্ৰগ্ৰামত চাবলৈ গ'লে প্ৰথমতে আমাৰ আহি যায় যে BBD অনলাইন ট্ৰেইনিং প্ৰগ্ৰামত আপুনি আপোনাৰ ঘৰতে বহি পাৰ্ট টাইম হিচাপত মানে ঘৰত থাকি পাৰ্ট টাইম হিচাপত কাম কৰিব পাৰে। মানে কিছুমানে যে টাইমৰ অভাৱত কেতিয়াবা টাইম পায় কেতিয়াবা টাইম নাপায়, তে দিনটোত কেতিয়া টাইম পায় সেইটো টাইমতে কাম কৰিব পাৰিব। আৰু সেইটো এটা পাৰ্ট টাইম জব, মানে আপুনি দিনটোৰ কোনখিনি টাইমত টাইম পালে সেইখিনি টাইমতে কাম কৰিব পাৰে। আৰু ক'তো অফিচ কাছাৰীত যাব নালাগে, কোনো মিটিঙত যাব নালাগে, কোনো ছেমিনাৰত যাব নালাগে। মাত্ৰ ঘৰত বহি থাকি নিজৰ মোবাইল বা নিজৰ ডেস্কটপেৰে কাম কৰিব পাৰিব। ঘৰত ক'তো কৰোণাৰ পৰা ছেফটি থাকিব পাৰি, মানে তোমাৰ ক'তো ওলাব নালাগে, সেনেকৈ কামটো কৰিব পাৰি। মানে এইটো 100% ছেফ এণ্ড ছিকিউৰ এটা কাম। মানে ঘৰৰ পৰা নোলোৱাকৈ কামটো কৰিব পাৰি। এইটো হ'ল আমাৰ প্ৰথম 2 নম্বৰত আমাৰ আহে যে কামটো মোবাইলৰ দ্বাৰা কৰিব পাৰি। কিছুমানৰ পইচাৰ অভাৱত মানে লেপটপ ডেস্কটপ সেইবিলাক কিনিব নোৱাৰে, ফলত কামৰ পৰা বঞ্চিত থাকে। এই কামটো আমাৰ একেবাৰে তাতকৈ আলাদা, মানে মোবাইলৰ দ্বাৰাই কামটো কৰিব পাৰে। যাৰ যেতিয়া অলপ ডাঙৰ বা স্ক্ৰীন টাচ মোবাইল আছে, তাই এই কামটো আছানিছে কাম কৰিব পাৰিব। মানে মোবাইলৰ দ্বাৰা এইটো কাম, মানে যিখিনি কাম আছে যিটো আমাৰ ট্ৰেইনিঙত দিব, চব মোবাইল এপৰ দ্বাৰাই বা মোবাইলৰ দ্বাৰাই পৰিচালিত কৰিব পাৰি। মানে মোবাইলৰ বাহিৰে যদি কোৱা যে মোৰ একো নাই, তথাপি কামটো কৰিব আৰু এইটো এটা মানে অপৰচুনিটি, মানে মোবাইলৰ দ্বাৰাই ইনকামটো কৰিব পাৰি। তাৰপিছত আমাৰ আহে যে দিনত মাত্ৰ 1 ঘণ্টা কাম কৰিব লাগে। এইটো BBD অনলাইন ট্ৰেইনিং প্ৰগ্ৰামত যিটো কাম, সেইটো তুমি মাত্ৰ যদি দিনত 1 ঘণ্টা কৰি কাম কৰা, তুমি বেছি কৰিলে বেছি পাবা, সেইটো কোৱা নাই। কিন্তু তুমি 1 ঘণ্টা যদি টাইম পোৱা, তুমি 1 ঘণ্টা টাইমতে কামখিনি কৰিব পাৰিবা। এইটো এটা মানে পাৰ্ট টাইম, মানে তুমি জব কৰি আছা কৰা কথা নাই, তুমি বেলেগ বিজনেছ কৰি আছা কৰা কথা নাই, কিন্তু সেইখিনি কৰিও তুমি এই কামটো কৰিব পাৰিবা। এইফালৰ পৰা এটা সুবিধা, বুজিছা। মানে তুমি যদি ভাবা যে মই দিনত টাইম নাপাওঁ, গোটেই দিনটোত 1 ঘণ্টা টাইম পাম, বাছ তোমাৰ কাৰণে ছাফিচিয়েণ্ট, মানে ঘৰতে থাকি কামটো কৰিব পাৰিবা। তাৰপিছত আহে আমাৰ বহুতৰে ডাউট হয় যে এইটো কেনেকুৱা বা শ্বেয়াৰিং এপ বা সেইবিলাক থাকে নেকি। নহয়, এইটোত কি নাই, ন' চেল টাৰ্গেট, মানে কোনো নেটৱৰ্ক মাৰ্কেটিং কৰিব নালাগে, কিবা প্ৰডাক্ট চেল কৰিব নালাগে, মানে একো কৰিব নালাগে। মানে কিছুমান কোম্পানী আছে প্ৰডাক্ট চেল কৰিব পাৰে বা এডভাৰটাইজ কৰিব লাগে, বা তলত লাগে, তলত মানে ডাউনলাইন লাগে। এতে মানে 100% সেইবিলাকৰ পৰা মুক্ত, মানে ন' চেল টাৰ্গেট, ন' এপ শ্বেয়াৰিং, কোনো ছফ্টৱেৰ বেলেগক শ্বেয়াৰ কৰিব নালাগে তোমাৰ ৰিফাৰেল কোড দি। মানে কোনো ধৰণৰ ছফ্টৱেৰ বা লিংক শ্বেয়াৰ কৰিব নালাগে। ন' চেইন ছিষ্টেম, কোনো চেইন ছিষ্টেম নাই। মানে তোমাৰ তলত আহিল, কিমানজন আহিল সেইটো লৈ কোনো গুৰুত্ব নাই। তোমাৰ তলত আহে বা নাহে, তোমাৰ সেইটো তোমাৰ তথাপি কামটো চলি থাকিব। তোমাৰ ডাউনলাইন থাকিব না আপলাইন থাকিল, ৰাইটত কিমান থাকিল, লেফ্টত কিমান থাকিল, সেইটো লৈ কথা নাই।
ন' এনি ইনভেষ্টমেণ্ট, এইটো আৰু সবচে ভাল হ'ল কোনো পইচা দিব নালাগে, কোনো জইনিং ফিজ নাই। এইটো হ'ল সবচে ভাল কাম। নেক্সটত আহে আমাৰ কামটো একেবাৰে সহজ ভাষাত বা নিজৰ তোমাৰ কি মাতৃভাষা, তুমি কি ভাষাত কথা কোৱা সেইটো ভাষাতে শিকিব পাৰে। কামটো নিজৰ মাতৃভাষাত শিকিব পাৰে একদম। মাতৃভাষা বুলিলে যিটো আমি মা বাবাৰ লগত কওঁ বা গাঁৱত ঘৰুৱাভাৱে কওঁ, সেইটো ভাষাতে আমি ক'ব পাৰি। এইটো মানে নিজ যাৰ যে বেংগলী, এছামিজ, ইংলিছ, হিন্দী, তুমি কোন ভাষাত শিকিবলৈ ভাল পোৱা সেইটো ভাষাতে শিকিব পাৰা। আৰু এটা পজিটিভ থিংছ কি আছে, কামটো প্ৰথম দিনৰ পৰাই ইনকাম কৰিব পাৰি। কামটো আজি ষ্টাৰ্ট কৰিলা, আজি তোমাৰ কিবা না কিবা অলপ হ'লেও কম বেছি পৰিমাণে ইনকাম হ'ব। মানে কামটো ষ্টাৰ্ট কৰাৰ পৰাই তুমি আজি ষ্টাৰ্ট কৰিলা, আজি তোমাৰ অলপ হ'লেও ইনকামটো আহিব। সেইটো হ'ল ভাল এটা অপৰচুনিটি। মানে কিছুমান কাম থাকে যে তুমি কৰি যোৱা ভৱিষ্যতত কিবা এটা লাভ আহিব, নহা নহয়, আহিব, কিন্তু ভৱিষ্যতত এতিয়া অলপ মানে কাম কৰোঁতে ভাগৰ লাগি যায়, ইণ্টাৰেষ্ট নাহে। কিন্তু এইটো কামত তোমাৰ কাম কৰাৰ দিনৰ পৰাই পইচাটো আহিব, সেইটো তোমাৰ ইণ্টাৰেষ্ট আহিব। মানে যিটো গোটেই দিনটো কাম কৰিলা, ৰাতি এটা কিবা না কিবা একাউণ্টত সোমাল লগে লগে তোমাৰ এটা ইণ্টাৰেষ্ট আহি পৰিব, মানে কামটোৰ প্ৰতি এটা ইণ্টাৰেষ্ট আহিব। সেইকাৰণে তুমি এই কামটো কৰিবলৈ আগ্ৰহী হ'বা, মানে দেখাবা, মানে আগ্ৰহী থাকিবা, মানে পইচাটো সোমায়ে থাকে লগে লগে, কোনো বাকী নাই। তাৰপিছত এইটো কম আৰু এটা দিশ ভাল আছে যে নেক্সটত আহি যায় তোমাৰ যিটো কাম কৰিবা, সপ্তাহত ইনচেণ্টিভ ইনকাম এটা দিয়ে। মানে এসপ্তাহ মূৰে মানে ডেইলি ছানডে ছেটাৰডে মানে চেক হয় তোমাৰ লিংকটো, চেক হোৱাৰ পিছত সোমবাৰে তোমাৰ পে'মেণ্টটো তোমাৰ একাউণ্টত সোমায়। মানে ডেইলি প্ৰত্যেক সপ্তাহৰ মূৰে এসপ্তাহৰ মূৰে তোমাৰ এটা ইনচেণ্টিভ এটা ইনকাম ওলাব। এইটো বেলেগৰ পৰা বা নিজৰ কামৰ পৰা সেইটো এটা ইনচেণ্টিভ, বা তুমি টেষ্ট দি হওক বা ফটো এডিটিং কৰি বা ভিডিঅ' এডিটিং কৰি এইবিলাক কৰি হওক, তোমাৰ প্ৰত্যেক সপ্তাহতে ইনচেণ্টিভ ওলাব। তে গাইজ, ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে সকলোৱে ভিডিঅ'টো চাৱাৰ পায়, সুবিধা পায়। সেইকাৰণে ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ গাইজ, টেক কেয়াৰ। এনেধৰণৰ ভিডিঅ' চাবলৈ ছাবস্ক্ৰাইব কৰি ৰাখক। থেংক ইউ।